কিয় বনাব দিলো বনাব দিয়াতছে নিজে বনোৱা হলে ভাল আছিল বুলি ন বেলেগৰ বাইকবোৰে কিনি কিনি দিয়ে দেখা নাই ইনষ্টাগ্ৰামত and I want them all মোৰ চাৰ নুমচুম ভবৰিছে এক মোটা হাতী ঘুমনে চলা কি দোকান চোৱা নাই ক'ত ঘূৰা নাই য'তে গৈছো চবতে উলট পালটকে বস্তু চাইছো কিন্তু সুপ্ৰভাত গুড মৰ্ণিং কি খবৰ আজি হ'ল মঙলবাৰ চ' বৰ্তমান উঠি পেলাই গা চা ধুই পেলাই ৰেডি হৈ গৈছোঁ বৰ্তমান যাওঁ আমি হনুমান মন্দিৰ আৰু লগতে মই ৰঙা টি শ্বাৰ্টো পিন্ধি লৈছোঁ কাৰণ প্ৰত্যেক মঙলবাৰে যাওঁ আমি যিমান পাৰোঁ কাম চাম নাথাকিলে বা কেতিয়াবা কাম থাকিলে যাব পৰা নাযায় কিন্তু নৰ্মেলি প্ৰত্যেক মঙলবাৰে যাওঁ সেইকাৰণে ব'লক একবাৰ মন্দিৰ দৰ্শন কৰি আহোঁ তাৰপিছত দেখাই আছোঁ দিনত আমি কি কৰোঁ যিহেতু আমাৰ ঘৰতে ফুলৰ গছ আছে আৰু ধূপ চুপ আছে আমি ধূপ চাকি ঘৰৰ পৰাই লৈ আনো খালি সেন্দুৰটো ইয়াতে কিনো এইটো নতুন ফ্লাইঅভাৰ আৰু এইফালে মন্দিৰ আজি মানে দুটা পেকেট হৈছে ফুলখিনিৰ পিছত ছিঙিলো ন এয়া আমাৰ ঘৰৰ খেতিৰ ফুল আৰু এইফালে চাকি ৰেডি হৈ আছে আৰু মন্দিৰৰ পৰা ওলালো এতিয়া যাওঁ ঘৰ মন্দিৰৰ পৰা আহিলো কাপোৰ চাপোৰ ঢেৰ কিবা কিবি ধুব লগা আছিল এইবিলাক কৰিলো কিবা কিবি আকৌ ঘৰৰ কামো আছিল এতিয়া হৈছে সময় লাঞ্চৰ 1 বাজি গ'ল সেইকাৰণে বনাওঁ এয়া তো দেখাই আছো আজি বনাম পনীৰ আৰু গোটেইখিনি মই ৰেডি কৰি লৈছোঁ পনীৰ বিলাহী পিঁয়াজ আৰু হেৰি দি বনাম কি কাজু আৰু খিচমিচে দি সেইখিনি অকণমান তিয়াই ৰাখিছিলোঁ এতিয়া হৈ গৈছে এতিয়া অকণমান ফ্ৰাই কৰি ব্লেণ্ড কৰি দিম পনীৰ পিচ আগতে এনেকৈ ডাঙৰকৈ ফ্ৰাই কৰি লওঁ ৰ'ব এতিয়া এটা চাইড অকণমান ভাজা হৈ থাকিব এটা চাইড মানে কাটাৰ পিছত আৰু এটা চাইড ভাজা হৈ থাকিব এটা চাইড নৰ্মেল হৈ থাকিব জিৰা আৰু জলকীয়া দিছোঁ তাৰপিছত মই এতিয়া দি দিম পিঁয়াজখিনি অকণমান ফ্ৰাই হ'ল এতিয়া বিলাহী দিম তাৰপিছত একেলগে আদা নহৰু তাৰপিছত খিচমিচ আৰু কাজু যিখিনি মই ৰেডি কৰি থৈছিলোঁ সেইখিনি দিম পনীৰখিনি যে কাটি লৈছিলোঁ এনেকুৱাকৈ হৈছে এতিয়া মানে ফ্ৰাই কৰি লৈছিলোঁ এনেকুৱা হ'ল এতিয়া মই কাটিম আৰু সেইখিনি অকণমান ফ্ৰাই হৈ গ'ল তাতে নিমখ দিলোঁ আৰু এতিয়া বাকী মছলাখিনি দিম হালধি দিম ৰেড চিলি পাউডাৰ অকণমান দিম জিৰা গুড়ি দিম গৰম মছলা দিম অকণমান এইটো চিকেন মছলা পাউডাৰ এইটো নিদিওঁ আৰু সেইখিনি আৰু 1 মিনিট মানে ফ্ৰাই কৰিম তাৰপিছত ঠাণ্ডা হ'ব দিম তাৰপিছত মিক্সিত পেষ্ট বনাই ল'ম আৰু পনীৰখিনি দেখাওঁ আৰু পনীৰখিনি চাওঁ কেনেকুৱা হৈছে আৰু বৰ্তমান মোৰ এণ্ট্ৰি হৈ গ'ল পাকঘৰত কাৰণ বনাব লাগে জিৰা ৰাইচ আৰু জিৰা ৰাইচটো মই ভালকৈ বনাওঁ মানে তাইও বনাই ভালে কিন্তু মানে মোৰ ছিগনেচাৰ হয় সেনেকুৱা টাইপৰ যেনেকৈ মেগী ছিগনেচাৰ আছিল মোৰ সেনেকৈ জিৰা ৰাইচ মোৰ তো বৰ্তমান গৰম মছলাখিনি ওলাই লওঁ গৰম মছলা মানে জিৰা লাগে লং ইলাচি ডালচিনি মেইনলি ডালচিনি আৰু জিৰা মই দিওঁৱে আৰু মই চেনি দিওঁ চেনিটো কেৰামেলাইজ কৰোঁ চ' তাত মানে কালাৰ এটা আহে আৰু অলপমান ঘিউ লাগিব সেইখিনি আৰু বেলেগ একো নাই সেইখিনি কৰি লওঁ মই ভাতটো বহাই দিওঁ মানে জিৰা ৰাইচটো বহাই দিওঁ আপোনালোকক দেখাই আছোঁ ডালচিনি চোন নায়েই আৰু ক'ত আগে এইখিনি লোৱাচোন এইবোৰ ডালচিনি আৰু লাগিলেও এইখিনি লোৱা আগতে এইখিনি খতম কৰিব লাগিব তোমাক এইখিনি লোৱাৰ পিছত আকৌ লাগিলে মই আকৌ পেকেট আকৌ ভাজিম নেকি একেবাৰতে দিম আৰে মই এতিয়াই দি আছোঁ আগতে এইখিনি শেষ হয় ওলাই থোৱাখিনি দিয়া হ'ব দে এয়া হ'ল গেছ অন বহাই দিলোঁ উল্টাই দিছোঁ অলপ পানী আছিল কুকাৰটো বহাই দিলোঁ আৰু ইয়াতে এইখিনি পানীখিনি শুকাই মানে মই তাৰপিছত তেলটো দি দিম কুকাৰটো ড্ৰাই হৈ গৈছে আৰু বাহিৰত কুকুৰৰ কাজিয়া লাগিছে আমাৰ কুকুৰটো আৰু বাহিৰৰ কুকুৰ আহিছে এনিৱেজ কুকাৰ শুকাই গৈছে ইয়াতে ৰিফাইন দি দিওঁ অলপ চাউল ধুইছা নেকি চাউল ধোৱাই নাই দে অলপ গেছটো কমাই দিছোঁ কাৰণ পুৰি যাব তেল আৰু এয়া দি আছোঁ ঘিউটো এই আমাৰ এই PCF-ৰে 1 চামুচ সেইটো বহুত চলে মানে আমাৰ ঘৰত মই বেয়াই পাওঁ ঘিউ খালি অকল জিৰা ৰাইচত দিওঁ 2 চামুচ এটা হিচাপত দিলে হ'ল আৰু চাউলৰ হিচাপত যোনে যেনেকৈ ভাল পায় পিছত তোমাকে লাগিব লাগিল নাপাত ঘিউ বেয়া পাওঁ কেনে কৰে মই আগতেতো ঘিউ থকা টেবুলতো ভাতে নাখাইছিলোঁ বহুত কিবা কিবি নাখায় যেনেকৈ
বাঁহৰ গাজ নাখায়, সেইকাৰণে বাঁহৰ গাজ মই বনাই থৈ দিছোঁ, যোৱা বছৰে খাব পৰা নাই। তাৰপিছত কাৰণ মানে ইমান বেছি নাকত গোন্ধটো লাগে। আৰে তোমাৰ নাকত গোন্ধটো লাগে ন? গৰম হৈ গৈছে, অলপমান মই চেনি দি দিওঁ। চেনি নিদিলেও হ'ব, চেনিটো কোনো টেষ্টৰ কাৰণে নিদিওঁ, চেনিটো একচুৱেলি কালাৰৰ কাৰণে দিওঁ। চেনিটো গলাৰ পিছত মানে কেৰামেলাইজ হৈ যায় ন, সেই কালাৰটো মানে চাউলত লাগি গ'লে হেৰি হৈ যায়, সেইটো কালাৰ এটা আহে। একেলগে জিৰা দি দিওঁ, 1 মুঠামান জিৰা দিওঁ, জিৰা অলপ বেছিকৈ লাগে, ইমানমান দিছোঁ। অলপমান দি দিওঁ, কিন্তু জিৰা ভালে পেটৰ কাৰণে। লগতে এই দালচেনি আছে, ইলাচি আছে, ইলাচিটো অলপ থেতলি দিব লাগিব। এটা ইলাচি থেতলি দিলোঁ আৰু এটা ইলাচি থেতেলি দিলোঁ আৰু ইয়াত দালচেনি দিলোঁ। দালচেনি আৰু ওলাব দিছিলোঁ যে বহুত। উঠাই কোনে থলে এইটো? মই কিয় উঠাই চাওঁ, নিজে উঠাই থৈছা, মই সেইফালে যোৱাই নাই। ভৰ ভৰকে হে দালচেনি, দেখো 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 দেখো, দিয়া যিমান দিয়া। दे दिया, लेकिन लगा देने के लिए हमारे पास खंची नहीं है। खंची माने মই খন্তি না মোক কৰা খন্তিটো বাহিৰত আছে, লৈ আনা। মই যোগালি হ'ব নোৱাৰো। এনেকুৱা হয় ন, বহুতৰে হয় চাগে, মোৰ নিচিনা মানে হাজবেণ্ডবোৰক যদি কেতিয়াবা বনাব দিয়া যায়, তাহাঁতক বেছি যোগান ধৰোঁতেহে যায় নেকি, মানে এনেকুৱা ফিল হয় ন, মানে চব ৱাইফবিলাকৰ যে কিয় বনাব দিলোঁ, বনাব দিয়াতছে নিজে বনোৱা হ'লে ভাল আছিল বুলি ন? কি আমাৰ ঘৰতে বাহিৰত আছে নে ক'ত বাহিৰত আছে? পিছফালৰ পৰা ঘূৰি আহিলোঁ, ক'ত আছে বাহিৰত? এইটো খন্তিয়ে হয়। কি লাগে তোমাক? পৰাজটো লাগে মোক, দালি যে লওঁ, আঞ্জা যে লওঁ, সেইখন বাহিৰত নাই? নাইতো। নিজে থৈছা লুকাই পেলাই। এনেকুৱাই হয় ন তিৰিবিলাক, গম পাইছোঁ মই। পানী আছিল। থৈছা? ইমান চাউল দিছা যে? তুমি কৈছা 1.5 টেমা। খাবা তো তুমি? 1.5 টেমা দিব কৈছা, মই দিছোঁ। তুমি খাবানে নাই? খাম, এতিয়া খাম, ৰাতি খাম, কালি খাম, পৰহি খাম। ৱাও, গম পাইছেনে আমি কেনেকৈ ধনী হ'ম? এনেকৈ 1.5 টেমা চাউল 3টা মানুহ, আজি কালি পৰহি 3 দিন খাম। সদায় সদায় গেছৰ নতুন গেছচোন, এইটো ফুল পাৱাৰ আছে হা, এইফালে চোৱা, ফুল পাৱাৰ। এই অৱস্থা, এইটো গেছডালৰ কি হৈছে, এইটো জুইয়ে নাই, এনে হেৰি লগা নাই, এই চোৱাচোন হেৰিয়ে নাই। মই ৰান্ধনীয়ে জানো, মই নাজানো, মই খাৱা মানুহে, ৰান্ধনীয়ে জানে গেছৰ কি কৈছে, ভগৱান জানে। এতিয়া গেছে ৰান্ধনীয়ে কিজানি চাউলৰ অভাৱত গেছকে খাইছে। খুব ভাল হৈছে। কি বনাই আছা? জিৰা ৰাইচ। পনীৰ আছে, পনীৰ। চাওঁ পিছত। জিৰা ৰাইচত মেংগ মিলাই দে, নতুন ৰেচিপি। পাৰি, এই চেফবোৰে তাকে কৰে। আৰু আমাৰ লাঞ্চ ৰেডিয়ে হোৱা নাই, মা আহি পালে স্কুলৰ পৰা। ভকত ৰ'ব পৰা নাই মাকে। এই ৰাম, এনেকুৱাই হয় দিয়া, এদিনীয়া ৰান্ধনী আহিলে। নতুন কুক না। তুমি জাগা নোহোৱা কৰি থৈ দিছা, পিছুৱাই যোৱা। আৰু মায়ে বজাৰৰ পৰা কিবা কিবি আনিছে, কি কি আনিছে আমি চাওঁ আহক। বেঙেনা আনিছে, বেঙেনা আৰু ৰঙালাও, যিটো অকল মা আৰু ময়ে খাওঁ। তাৰপিছত স্কোৱাচ আৰু আনিছে আমৰ বতৰ, যেতিয়া আমটো আমাৰ ঘৰত এনি টাইম থাকে। এইটো হৈ গৈছে, জিৰা ৰাইচ ৰেডি, ইয়াতে পানী দি দিম। আৰু ফাইনেল ঢাকনিটো মই তাইকে লগাব দিলোঁ। আৰু জানেই নহয় अब बस 2 सीटी का इंतजार। আৰু তাৰপিছত জিৰা ৰাইচ ৰেডি, কিন্তু জিৰা ৰাইচটো আগতে হ'ব চাগে, পনীৰটো তেতিয়ালৈকে ৰেডি নহ'ব নেকি নাজানো আৰু। পনীৰ কিছুমান খাওঁ হা, কেঁচা মানে মই ভাজা ভাল পাওঁ, কমকৈ হৈ দিছে। আজি গোটা গোটাকৈ ভাজিছে, মানে দোনো ফ্লেভাৰ। আই লাভ পনীৰ। মই কাম কৰিছোঁ, মই তাতে যাওঁ, তাই বাকীখিনি কওঁ। আৰু এইটো হৈছে পেষ্টটো ৰেডি হৈছে। এতিয়া ৰিফাইনতে তেজপাত 2 খিলামান দিম, তাৰপিছত এইখিনি দিম, ফ্ৰাই কৰিম, এণ্ড পনীৰ দি দিম, এণ্ড আৱাৰ লাঞ্চ উইল বি ৰেডি। আৰু মোৰ পেষ্টখিনি এতিয়া ফ্ৰাই কৰি অকণমান পানী দিয়াৰ পিছত এনেকুৱা হৈছে। ইয়াতে মই এতিয়া দি দিম পনীৰখিনি। ৰেডি। আৰু আজি লাঞ্চত আমাৰ আছে এয়া, আৰু জিৰা ৰাইচখিনি এনেকুৱা হৈছে। আৰু এইখিনি পনীৰ।
আৰু এয়া খাবলৈ বহিছোঁ এইটো হ'ল পনীৰ এইটো হ'ল জিৰা ৰাইচ এইফালে আছে চালাড এইফালে আছে মোৰ তিৰি আৰু এইফালে আছোঁ মই যোন কিটো এতিয়া খাবলৈ বহোঁ সময় অলপ দেৰি হৈ গ'ল খাওঁ এতিয়া মায়ে খালে পনীৰৰ পিচকেইটা ডাঙৰ ডাঙৰ নাইচ গ্ৰেভি আৰু অলপ গ্ৰেভি লৈ লওঁ আৰু পিছ পনীৰ লৈ লওঁ তাৰপিছত চাউলীয়া পনীৰ ডাঙৰ ডাঙৰ পনীৰ মজা খাওঁ তেনেহ'লে বাই নিমখ দিয়া ক'ত পাবা আমাৰ যে টেঙা পকা নাই ভালকৈ পকিলে মিঠা হ'ব দিয়া নিমখ লগোৱা আকৌ বৰ টেঙা নিমখ মা নাখালে মা খাব লাগিছিল নোৱাৰি খাব খোৱা কি টেঙা সেইখিনি সেইটো চাইডৰ পৰা খাব নালাগে কিনে তুমি জিফাত দি ধৰিছা একটামান মাৰা কিয় সেইটো চাইডৰ পৰা ভাল বোলে বেছি জানাতো নাখাওঁৱে খোৱা খোৱা শেষে এইখিনি খাই দিয়া এতিয়া মিঠা খোৱা সেইকাৰণে 2 টাইপছ অফ আম কাটি থোৱা আহিছে The next day. আৰু বৰ্তমান সময় হৈছে কেইটা হ'ল মই চোৱাই নাই সময় 1 মিনিট সময় হৈছে 4টা আমি ওলাইছোঁ কিছুমান কাম আছে মানে বৰ্তমান ফোনে আহিল চ' ফোনটো কটাৰ পিছত আৰু এবাৰ ৱেলকাম কথাটো হ'ল যে বৰ্তমান হৈছে 4টা আমাৰ অলপমান কাম আছে মানে বৰ্তমান চুলি কাটিব যাওঁ কাৰণ চুলিটো বহুত মানে পাতলা হয় মোৰ আৰু পৰি থাকিলে ভাল নালাগে অলপ উঠাই থ'ব পাৰোঁ তো সেইখিনি চুলিটো অলপ কাটি লওঁ গৰম দিন আহিছে এণ্ড তাৰপিছত আছে এটা বেলেগ কাম বিশেষ কাম আমি কিবা এটা কিনিব যাম কি কিনিব যাম গিফ্ট কিনিব যাম কি গিফ্ট কাৰ কাৰণে কি বস্তু সেইটো পিছত কম ছাৰপ্ৰাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব ব্ৰিজখন বনাই আছে চোন বনাই আছে নে মেৰামতি কৰি আছে ভগৱান জানে আৰু এতিয়া আমি যাম কোনফালে লেফ্ট চাইডে দেখিছা মই কি কাৰেক্টকৈ কওঁ তুমিহে কোৱা মই মেপ চাব নাজানো বুলি আৰু আমি আহি পালোঁ হৈ গ'ল মই থ্ৰেডিং কৰিলোঁ আৰু এখেতে পূৰা চুলি কাটি একদম হেণ্ডচাম হৈ ওলাইছে তো চলো চলতে হে আৰু এতিয়া ওলাই যাওঁ ইয়াৰ পৰা আমি ক'ত যাম এতিয়া চিটি চেণ্টাৰলৈকে গৈ থাকোঁ এতিয়া আমি যাম চিটি চেণ্টাৰ বলক এই মাত্ৰ চুলিকেইটা বঢ়িয়া দেখিছিল নে এই অৱস্থা হেলমেট পিন্ধাৰ লগালগ বৰবাদ চ' পাৰ্কিং নাই সেইকাৰণে ৰাস্তাৰ ইপাৰে পাৰ্কিং কৰিলোঁ বৰ্তমান গৈ আছোঁ ক'ত গৈ আছোঁ চিটি চেণ্টাৰ ন অঁ চিটি চেণ্টাৰ ক'ত যাবা যিহেতু চিটি চেণ্টাৰ আহিছোঁ চবতকৈ প্ৰথম যাম টয়লেট মুতি আহোঁ এতিয়া কোৱা ক'ত যাবা আহি পাইছোঁহে মাত্ৰ কোৱা হেৰিখনত নিউমিখনত অঁ নিউমি খুলিছে ন ইয়াতে নতুনকৈ নিউমিখন খুলিছে বহুত মানে ইনফ্লুৱেঞ্চাৰ্ছক চাই আছোঁ যে আহিছে সিহঁতে এতিয়া আমি কালেকশ্যনটো লাইভ চাম মানে নতুন শ্ব'ৰুমটো খোলে কিন্তু আগৰবাৰ চ'ল ষ্ট'ৰ বুলি খুলিছিল চ'ল ষ্ট'ৰতো সোমাইছিলোঁ কিন্তু মানে ইয়াৰে কালেকশ্যন যিমান দেখিলোঁ অনলাইনৰ কালেকশ্যন বহুত ভাল চ'ল ষ্ট'ৰৰ মানে ইয়াৰে অফলাইন দামো বেছি আৰু কালেকশ্যনো সিমান নাই তাতকৈ ঘৰত বহি পেলাই ৱেবছাইটত চোৱাই ভাল মানে মোৰ অপিনিয়ন আৰু মই চ'ল ষ্ট'ৰটো ইমান এটা ভাল নাপালোঁ চ' ইয়াৰে কালেকশ্যনছবোৰ আছে ভাল নোহোৱা নহয় কিন্তু মানে দাম বহুত এতিয়া কিন্তু কিবা কিবি কালেকশ্যন আহিছে তেতিয়া চাগে নতুন খোলাই বেছি অহা নাছিল নেকি নিউমি আহি পালোঁ মোৰ এনেই এলাৰ্জি তাতে কি ৰুম ফ্ৰেছনাৰ মাৰিছে মোৰ উশাহ ল'ব পৰা নাই ইমান হেভি ৰুম ফ্ৰেছনাৰ কিয় মাৰে সঁচাকৈ বহুত একদম চাফকেটিং লাগি গৈছে হা চাফকেটিং লাগি গৈছে মোৰে মাথাত ধৰিছে অনেষ্টলি সঁচাকৈ উশাহ ল'ব পৰা নাই বহুত হেভি ৰুম ফ্ৰেছনাৰ মই চাবা মই তুমি যেতিয়া চুলি কাটি থাকোঁতে কি কৰিছোঁ চোৱা মই মানে দেখাম আৰু এইটো আছে নেকি বুলি অনলাইনে দিয়া ভাল আছে অনলাইনে ভাল ইয়াতে এনেও নোপোৱা তুমি সেইদিনা মই ব্লেক জিন্সটো কিনোতে এনেকুৱা এটা দেখিছিলানে অঁ চেম টু চেম হয়
1600 বেছি দাম নহয় ফুটপাথত কিমান 500 টকাত কিনছিলা ফুটপাথত 500 টকা ইয়াতে 1600 টকা অলপমান কোৱালিটি ভাল হ'ব ঠিকে আছে ডিফাৰেন্স বেছি নাই এইটো যদি 3000 টকা দিয়ে বহুত বেছি হ'লে এনে দামবিলাক নিউমেৰ ভাল কিন্তু বৰ্তমান নাই আহা বৰ্তমান তুমি অনলাইন ইমান কালেকশ্যন অফলাইন ক'ত পাবা ইয়াতে কিমান দামটো 1500 দামবোৰ ৰিজনেবল আছে দাম ভাল ইয়াৰে দাম ভালে কি লাগে কি তোমাৰ এইটো কালাৰটো ধুনীয়া মোক মানে এনেকুৱা সিঙ্গেল স্ট্ৰেপ নালাগে এইটো ভাল লাগিছে মোৰ এইটো ল'ব পাৰি এইটো বাৰু ভাল লাগিছে দাম কিমান? পিন্ধিব কেনেকৈ 1599 1600 কি হ'ল এখন নললা সেইকাৰণে মিনিচাৰে যাওঁ আহা মিনিছ অ ক'ত মিনিছ আছে অ আচলটো ইয়াতে আছে জেন্টলমেন ইমান ধুনীয়া এইটো চোৱা ন এতিয়া মিনিছ সোমাইছে ন এতিয়া চাব এইটো লাগে সেইটো লাগে সেই কৰি থাকিব এতিয়া কি এখন লোৱা মানে যি ল'ব আহিছোঁ সেইটো নোপোৱালৈকে এতিয়া বেলেগ চাব ইচ্ছা নাযায় বাট চোৱা কি কিউট আই ৱান্ট দেম অল এদিন মই ইমান ৰিচ হ'ম আৰু চব ল'ম তাৰপিছত ক'ত থবা ৰুম এটা বেলেগে বনাব লাগিব অঁ মানে কোৱা এটা মানে তুমি ৰিচ হ'ব লাগিব মানে তুমি ৰিচ হ'বা আৰু ঠিক আছে দে আজি বাচিলো দে গাইছ আজি কিনিব লগা হোৱা নাই ৰ'বা এতিয়া কি ঠিক বেলেগত পাই যাওঁ হ'ব দে মিনিছত কিন্তু মোক বহুত দিন কিনি দিয়া নাই এই লাষ্ট আৰু বহুত দিন পিছত দিম খাওঁ এই আহা ওপৰত যাওঁ আৰু মোৰ আগতে একদম আগতে ইয়াতে উঠিব এ ইমান শুনা ভয় লাগিছিল তাতে গেম পাই না গেমে খেলো তাতকে PS-ত গেম খেলো হয় না তাতে নে ক'ৰবাত কনচল আছে না কি ওলাইছে মই নাজানো দেই ইয়াতে যা ক'ৰবাত কিবা হৈছে দিয়া ফ্ৰেম কিয় হ'ব একদম পাৰফেক্ট আছে এতিয়া পাৰফেক্ট আছে তেতিয়া ঘূৰাওঁতে ক'ৰবাত কিবা কৰিছা মই নিজে দেখিছোঁ ইয়াতে বহি পেলাই গেম খেলো নেকি PS-ত খেলা তুমিতো PS নিদিয়ে মোক কিনি মই ইয়াতে বেলেগতে ভাড়াতে খেলিব লাগিল ৱাও মই খেলিব দিছোঁ ন সেইটোৱে ডাঙৰ কথা বেলেগৰ ৱাইফবোৰে কিনি কিনি দিয়ে দেখা নাই ইনষ্টাগ্ৰামত সেয়ে যেনেকৈ বেলেগৰ হাজবেণ্ডবিলাকে হেৰিও কিনি কিনি দিয়ে এই যে ডাইচন কিনি দিয়ে আৰু যে মিনিছৰ পৰা বেলেগৰ হাজবেণ্ডে বহুত মিনিছৰ পৰা হাজবেণ্ডে বহুত খালি হাতে ঘূৰি আহিলোঁ হাজবেণ্ডে বহুত বস্তু কিনি দিয়ে চাউল দালিও থাকে आप सभी इस মইতো बात চাউল का দালি তো गवाह है कि মই মই মিনিছৰ পৰা খালি হাতে আহিলোঁ মইতো চাউল দালি কিনিয়ে থাকোঁ তুমি PS-টোহে দিবলৈ খালি পুতলা চায়ে মনটো ভৰাওঁ বুলি ভাবিছোঁ মই এতিয়া হেমলেজত আহিছোঁ সেইকাৰণে ইয়াতে অকণমান পুতলাৰ কালেকশ্যনকে চাওঁ আৰু পুতলাটোতো কিনি নিদিয়ে সেইকাৰণে আৰু ন হয়নে মোক লাগে হয়নে নহয় আছে আছে ৰিম'ট কণ্ট্ৰল গাড়ী আছে হয়নে নহয় ৰ'বা হয়নে চাওঁ। নহয় কোৱা মোক কি হয়নে মই নহয় শুনা নাই মোক গাড়ী লাগে ৰিম'ট কণ্ট্ৰল গাড়ী and I want them all ইমান ধুনীয়া so आज तो किसी को लेके जाना होगा ইয়াতে নীলক আনিব লাগে পাগল হৈ যাব সি নিলে দেউলীয়া কৰি দিব পাগল নহয় क्रेडिट कार्ड लिमिट खत्म हो जाएगा कर्जे पे आ जाएंगे ओ ये अच्छा है ना ओ बहुत रास्ता है बढ़िया ये हम प्री वेडिंग शूट यूज करो करो कितना प्राइस है इसका मात्र 2000 टका अब वो কিন্তু বস্তুটো হেভি আছে কিন্তু আৰু এটা বস্তু গম পালো ক'ত পাই এইবোৰ বস্তু প্ৰি ৱেডিং এণ্ড ক্লায়েণ্টক ক'ব পাৰো এইটো চাওক নতুন বস্তু ডিস্কভাৰ কৰিলো অৰিজিনেল লেগো মই ভাবিছিলোঁ লেগো গুৱাহাটীত পাই বুলি কিন্তু এইটোৰে দাম 7000 বাট অৰিজিনেল লেগো দাম হ'বই বাৰু আৰু এইফালে বহুত খেলা বস্তু আছে কিন্তু দেই আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ ভাল লাগিছে এবাৰ নেক্সট মাৰ বাৰ্থডে কি দিম জানা তুমি যে চুব পাৰিছা সিৰিয়াছলি বহুত অৰিজিনেল যেন পাই লৈছা কি উস্তাদি মাৰি মই ইমান ভালকে চোৱাই নাছিলো অনেষ্টলি বহুত অৰিজিনেল যেন পাই 1000 টকা ইছৰা মোৰ চাৰ নুমচুম ভবৰি দিছে কোনে ধৰবা দিছিল উস্তাদি আছি সামাৰছি খাজানা কি চাবা খাজানা খাজানা দিয়া না এখন লড়কো কা খজানা নেই দিয়া না এটা হা এটা দিয়া না
লোৱা কোনটো লয় ইমান কেইটা আছে টেসলা শুনা এইটো এইখন টেসলা আজি মই যেতিয়া ডেচি ব্লিং চাই আছিলো ন তাতে এই টেসলা এখন আনিছো আগলৈ চোন আছিল পৃথিৱীত দেশী ব্লিং ব্লেক কালাৰৰ মাষ্ট বাই আৰু বৰ্তমান ওলালো হানলিজ পৰা কিনিব বহুত এই হেনলি কিবা হয় আৰু কিনিব বহুত ইচ্ছা আছিল কিন্তু কি কৰিম এতিয়া খেলা বস্তু কিনি আনো কি কৰিম কিনিবতো পাৰোঁ কিন্তু কিনি পেলাই এতিয়া খেলিম কেতিয়া সময়তো নাই পেলাই থ'ব লাগিব সেইটোৱে কথা এই আৰু সৰুতে কিনিব ইচ্ছা আছিল কিনিব নোৱাৰিলোঁ এতিয়া কিনিব পাৰোঁ কিন্তু খেলিব সময় নাই জীৱন এনেকুৱাই হয় रियलिटी ऑफ लाइफ अब पैसा है लेकिन वक्त नहीं है तब वक्त ही वक्त था लेकिन पैसा नहीं था আৰু ক'ত সোমোৱাই আজি ঘূৰিবই আহিছোঁ যেতিয়া চোন য'তে পাই তাতে সোমাই দিজ আৰ ভাল লাগিছে কিন্তু হেণ্ডমেডছ হেণ্ডক্ৰাফটেড এনেকুৱা টাইপ নেকি কিবা আমি এইটো ছেকশ্যন অহা নাই নে নতুনকৈ খুলিছে তুমি অহা নাই মই আহিছোঁ আগতে কিয় অহা নাই ইয়াৰে কিয় অহা নাই নাজানো তুমি কিয় অহা নাই চোৱা এনেকুৱা ছিংগল আছে নেকি আছে ওপৰত আছে কালাৰ যাব নেকি এইবিলাক এইটো ডিজিটাল প্ৰিণ্ট হয় কালাৰ নাযায় ন এইটো ডিজিটাল প্ৰিণ্ট হয় কপাৰ হয় পিওর কপার আপনার কিমান প্ৰাইচ এটা আপনার 2299 গিফটিঙৰ কাৰণে ভাল কালেকশ্যন খালি দামটো বহুত বেছি মছলা বক্স নেকি এইটো আৰু ইয়াতে কাষ্টমাইজ এৰিয়া আছে লেটাৰ ৱাইজ কফি মাগ এই বস্তুটো ভাল লাগিছে আৰু এইটো বহুত বঢ়িয়া লাগিছে কিউট কিন্তু থমনো কি লৈ কি কৰিম তাতে সোমাই কালাৰফুল লাগি গৈছে মানে কালেকশ্যনটো ভাল কিন্তু চকুটোত মানে শান্তি পাই গৈছে কালেকশ্যনটো ভাল মানে মোৰো ভাল লাগিছে ধুনীয়া খালি দামটো মানে অলপমান বেছি হৈ যায় কেতিয়াবা কিনিব পাৰি সদায় কিনিব নোৱাৰি 2000 টকাৰ পানীৰ বটল আৰু এটা নেকি আছে 2200 টকাৰ পানীৰ বটল কিনিব নোৱাৰি সদায় বাট মানে ভাল লাগিছে কেতিয়াবা কিনিব পাৰি আৰু কোনোবা স্পেচিয়েল মানুহক কেতিয়াবা দিব লাগিলে মোৰ যে এই জিনৰ বটলটো যে সেইটো ছেম হয় এইমাত্ৰ পৰি লৈ থাকে সেইটোতো এনেকুৱাই অনুৰাধা চিনেপ্লেক্সৰ পপকৰ্ণ খাম তাতে চিনেমা টিকেট কিনিব লাগিব তুমি ডাঙৰকেইটা খোৱা থাৰ্মকলৰ মই আচলটো খাওঁ খাবা নেকি চাগে নাখাওঁ দে মই 200 টকাৰ পপকৰ্ণ ইয়াতে নাখাওঁ 200 টকাৰ পপকৰ্ণ খাব পাৰি নেকি পাৰি চিনেমা চাওঁতে খাব পাৰি কাৰণ বাধ্যতামূলক খাব লাগে কাৰণ ইয়াতে PVR আছে কিবা আছে 600 টকা বাধ্যতামূলক নহয় নোখোৱাকেও থাকিব পাৰে কিন্তু মানে নোখোৱাকৈ আৰু চিনেমা চাই ভাল নালাগে না সেইটো কথা আৰু ইয়াতে PVRতো 600 টকা হয় নেকি 600 টকা হেৰি তাৰপিছত পেপচি ল'লেও 4খন 500 টকা মানে 1000 টকা পপকৰ্ণত যাব 200 টকা টিকেট থাকিব এইটো কি মাৰ্কেট 99 সোমাবা ইয়াতে সোমাবা নে তাতে সোমাও কি অৰ্ডাৰ দিছা এয়া দিয়া নাই অৰ্ডাৰ এয়া লাগিছিল বাট মানে এটা বেলেগ অৰ্ডাৰ দিছোঁ আহি আছে মোৰ ৰুমত লগাবৰ কাৰণে কিন্তু চাওঁ দাম কেনেকুৱা আছে চাচোন এইকেইটাৰ কোনকেইটা এই ওপৰটো এইটো 999 1000 টকা বেছি নহয় বাল্বটো কি হয় নৰ্মেল বাল্বে হয় এইকেইটা তলৰ এইকেইটা গ্লাছ ন গ্লাছ ল'ব নোৱাৰি গ্লাছকেইটা ৰিস্কি হৈ যায় ইয়াৰে প্ৰাইচ শ্বেটাৰ্ড গ্লাছ তাকো চিপকাইছে নাজানে দে তোমাৰ নম্বৰ তলকেইটা পোৱালিকেইটা ভাল লাগিছে কিন্তু एक मोटा हाथी घूमने चला लकड़ी में जाली में जाके वो फंसा নহয় मकड़ी के जाली में जाके वो फंसा তাকে তো ভাবিছো मकड़ी को देख এইকেইটা বেগো কিনিব কোনোবাই হা 80 টকাত এই কাগজৰ বেগটো কিনিবৰ কাৰণে 80 টকা কোনে কিনিব হোৱাই তুমি মোক যেতিয়া 70 টকা তুমি মোক যেতিয়া মস্ত ডাঙৰ সলিটাৰ এটা দিবা তেতিয়া এনেকুৱা এটা কিনিবা তেতিয়া তাতে যদি মই সলিটাৰ কিনিব বাৰু মস্ত ডাঙৰ এইটো কিয় কিনিবা 80 টকা কি ন ইয়াৰ শোপিস দিব পাৰা शोपीस नहीं चाहिए हमको नाइस नॉट नाइस গৌৰৱ গৈছে এতিয়া 100 টকীয়া বাৰ্গাৰৰ সন্ধানত পাইনে নাপায় মই নাজানো খাবা পালানে তোমাৰ 100 টকীয়া বাৰ্গাৰটো হা তোমাৰ 100 টকীয়া বাৰ্গাৰটো পালানে 100 টকা না 80 টকীয়া वाओ ये तो बहुत खूब है 20 টকা বাচিব এটোতো আৰু ভালৰ কথা ন 20 টকা এটা বাচিব আমাৰ কম দামী লবা দে নাই চোন 700 টকা 80 টকাটো কি হ'ল এইমাত্ৰ কলা 80 তাতে আলাগাটেত লিখা আছে ৰবা এটা থাকে ন
এয়া চ' ফাইনেলি আমাৰ খানা আহি গ'ল এইটো হ'ল বিকে চিকেন আৰু এইফালে ক্ৰিস্পি চিকেন এতিয়া কোনটো কেনেকুৱা নাজানো আনবক্সিং কৰি চাওঁ বাৰ্গাৰ আনবক্সিং আৰু এইটো 70 টকা এতিয়া দাম MRP লিখা আছে 70 টকা এতিয়া আগে পিছে কেন কিনিব না নহ'লে বটল কিনিও 40 টকা কেনটোৱে 70 টকা আৰু কি ক'ম আৰু দিয়ক আৰু খাবতো লাগিব মাজে মাজে খাব লাগে দেখোন সদায় আৰু কিমান আৰু বাজেটত চলিম আমি মিডল ক্লাছ মানুহ আমি বাজেটত চলিবই লাগিব সেই বুলি মাজে মাজে চখটো পূৰা কৰিব লাগিব তাকে মোকো এটা আজি আনবক্সিং কৰোঁ দামী চাই এটা কিবা কিনি দিবা ৰ'বা বিকে চিকেনটো খোলো বিকে চিকেনটো কি আছে বিলাহী এটা পেটি আছে আৰু এইটো বন্ধাকবি নে লেটাৰ আছে এইটো নাজানো আৰু এইকেইটাই ভাল তো এইটো হ'ল 80 টকা 80 টকাটো এনেকুৱা আৰু এইটো হ'ল 150 টকা কি ডিফাৰেঞ্চ হ'ল 80 টকাতে খাম সেইকাৰণে অলপ কম দামী লৈছে আৰু নেক্সট টাইম খাওঁ মন গ'লে 80 টকাতে খাম মজাকে ব্ৰেডকেইটা ৰিভিউ দিবা নেকি টিক্কাটো ক্ৰাঞ্চি আছে কিন্তু ব্ৰেডটো পৰহি মানৰ নেকি মেগি আছে মানে সেনেকুৱা টাইপৰ ভাল লাগে মানে ঠিকে টেষ্ট ঠিকে আছে খাব টেষ্টটো ভালে আছে বাট মানে এতিয়া এইটো খাই চাওঁ এইটো হ'ল 80 টকীয়াটো আশী টকাটো বেছি ভাল লাগে চিকেনৰ টেষ্টটো বেছি ভালকৈ আছে ইয়াত চিকেনৰ টেষ্ট ইমান নাই কয় ন যে सिलेक्ट किसने किया था बीके चिकन खाई बोले खाओ भैया बीके चिकन খাই যাওঁচোন এইটো কামৰা আশী টকাটো বেছি ভাল ন 80 টকাতে হ'ব কম দামী হ'ব দামী মানুহ চাগে দামীটো ভাল পায় আমি কম দামীতে ভাল পাওঁ চিকেনৰ টেষ্টটো পূৰা আছে মানে 80 টকাত এইটো চিকেনৰ ফ্লেভাৰ নাই এইটো পূৰা চিকেন খোৱা যেন লাগে কি দোকান চোৱা নাই ক'ত ঘূৰা নাই য'তে গৈছোঁ চবতে উলট পালতকৈ বস্তু চাইছোঁ কিন্তু ক'তোৱে একো পোৱা নাই একো পোৱা নাই মানে আমি একচুৱেলি গিফ্ট কিনিব আহিছিলোঁ ন তো এতিয়া কথাটো হ'ল যে পচন্দৰ একো বস্তু পোৱা নাই তাতে আকৌ জানে মাইকী মানুহ চাই বস্তু শেষ নহয় কিন্তু মানে কিনা একো নাযায় চব দোকান চাইছে লাগাই নালাগে চব চাব ক'ত যাবা এতিয়া নাজানো ধৰিবই পৰা নাই ওলাই যাম বাদ দিয়া এই মস্ত চিটি চেণ্টাৰখনতো ঘূৰি ঘূৰি চিটি চেণ্টাৰত আমাৰ কাৰণে বস্তু নহয় না এতিয়া ঘূৰি ঘূৰি নিয়মি পালোঁ আকৌ খং উঠি যায় অনলাইন বেছি ভাল বস্তু আছে এইবোৰ ব্ৰেণ্ডবোৰ কিন্তু সঁচাকৈ অনলাইন বেছি ভাল বস্তু পায় কাৰণ নিউমি হওক বা যিয়ে হওক আমাৰো মানে চ'ল ষ্ট'ৰ হওক এইটো চ'ল ষ্ট'ৰ নিউমি তাৰপিছত যিমান পাইছোঁ চবৰে মানে অনলাইনৰ কালেকশ্যন যোনটো ভাল সিমান মানে অফলাইন নাপায় ইভেন লেন্সকাৰ্টৰ অনলাইনত কিনি পেলাই বেছি ভাল লাগে কাৰণ তাতে বহুত কালেকশ্যন দেখা পায় ইয়াতে দোকানত আহিলে একো দেখাই নাপাওঁ ফ্ৰেম কেচিঅ' নিকিনো আৰু ঘৰ বিচাৰি কিনি কি কৰিম ইমান টকা কেচিঅ' এটা মোৰ উইচ লিষ্টত আছে সেইটো দিব লাগিব ভাল কথা মোৰ উইচ লিষ্টত বহুত কিবা কিবি আছে গাৰ্মিন চাৰ্মিন চব আছে ল'বা চ' গাইজ যোৱা ৰাস্তাত যিহেতু জুডিঅ'খন পৰে সেইকাৰণে আমি বোলে একবাৰ ইয়াতেও সোমাই যাওঁ যিহেতু তাতে একো নাপালোঁ একবাৰ জুডিঅ'টো চেক কৰোঁ নে কি কিন্তু ইয়াতে কালেকশ্যনবোৰ মানে নতুন কালেকশ্যন একো আহে এই বিহুৰ সময়ত যে দেখিছিলোঁ সেয়ে তাকে চাই আছোঁ তথাপি সেইকাৰণে পূজাৰ সময়ত চাইছিলে এইটো পূজা নহয় বিহু বিহুৰ সময়ত নতুন কালেকশ্যন নাহে তেনেকৈ আৰু নতুন কালেকশ্যন একোৱে নাই যি দেখিছোঁ বিহুৰ সময়ত যি আছিল সেয়ে আছে সেইটো ভাল লাগিছে কিন্তু অঁ মোৰো ভাল লাগিছে ল'ব পাৰা আৰু গাইজ মোৰ এই চেণ্ডেলটো ভাল লাগিছে একো নাপালে চেণ্ডেলটোকে গিফ্ট দিম মানে সেইটোৱে কথা আৰু মানে মই ইমান টেনশ্যন লোৱা নাই কিয় লোৱা নাই কাৰণ মই বস্তু অলৰেডি এমাজনত অনলাইন দি দিছোঁ এইটো এইটো কালি আহিব ডেলিভাৰী মই এনেই অফলাইন চাব খুজিছিলোঁ যদি নাপাওঁ অনলাইন পায়ে যাম সেইকাৰণে মোৰ টেনশ্যন নাই মোৰ গিফ্ট ছেটেলড আছে কথাটো এনেকুৱা আছে তাইৰহে গিফ্টটো কিনা মানে এণ্ড গুড নিউজ গাইজ যে ইয়াতেও আমি একো নাপালোঁ চ' এতিয়া আমি যাম ঘৰত কিনো কৰিম আৰু নাপালোঁ যেতিয়া উপায়টো নাই ন নাপালোঁ যেতিয়া উপায়টো নাই ঘৰতে যাওঁ আৰু মোৰ চিন্তা নাই মোৰ বস্তু আহি আছে মানে ক'লোৱে মই গৌৰৱে যিটো গিফ্ট দিব ক'লে চাগে সেইটো মানে অনলাইন অৰ্ডাৰ কৰিছে তো সেইটো মানে আহিব কিন্তু মই বিচাৰি আছিলোঁ মই যিটো গিফ্ট দিম
এতিয়া মোৰহে কিবা হয় নাজানো আৰু চলো চলতে হে ঘৰ পে আৰু আমাৰ ম'ম' দেখাত বঢ়িয়া লাগিছে কেনেকুৱা নৰ্মেলি মানে নেপালী ম'ম'বোৰ ভালে থাকে কিন্তু এটা জেগাতে জীৱনত মই বেয়া নেপালী ম'ম' খাইছিলোঁ কিন্তু চব নেপালী কিন্তু ম'ম' ভালে বহুত ধুনীয়া টেষ্ট চাটনি চব ধুনীয়া তো এইখিনি আছিল আজিৰ কাৰণে আশা কৰোঁ ভাল লাগিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত